নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ জোনাইৰ পৰা আৰু জোনাই বজাৰ দেখিছে এইফালে জোনাই বজাৰ আৰু ইয়াতে আমাৰ বাছ ষ্টেণ্ডৰ ওচৰতে মানে আজি এখন নতুনকৈ দোকান অপেনিং কৰিছোঁ কম্পিউটাৰৰ দোকান হয় আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ দোকানখন ভালে কুশলে চলে আজিৰ পৰা আৰু এইটো যোৱাকালি ভিডিঅ' হ'ল মানে সোমবাৰে ভিডিঅ' আমি দোকানখন খোলাৰ কথা আছিলে বৃহস্পতিবাৰে কাৰণ বৃহস্পতিবাৰে মানে খুলিম বুলি সকলো যা যোগাৰ কৰা হৈছিলে তাৰপিছত সোমবাৰে মানে খুলিবলগীয়া হ'ল হঠাতে সোমবাৰে ডিচিশ্যন ল'বলগীয়া হ'ল সোমবাৰে ৰাতিপুৱা মানে গম পালোঁ যে আমাৰ আজি বুদ্ধ পূৰ্ণিমা পৰিছে আৰু তাতে সোমবাৰে দিনটো মানে আমাৰ নিৰামিষ চলে আৰু ঘৰ চৰ সকলো চব চাফ চিকুণ কৰা হয় তেনেকৈ ভাবিলোঁ সেইদিনাখনে মানে সঠিক সময় হ'ব দিন হ'ব সেই বুলিয়ে আমি সৰুকৈ নিয়মটো কৰি জাষ্ট দোকানখন খোলা হৈছে ওচৰৰে মানুহ 2-3জনমান আছে আৰু লগতে আমাৰ ঘৰৰ মানুহখিনি আছে তেনেকৈ আৰু ধূপ চাকি জ্বলাই জাষ্ট নিয়মটো কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই যাতে আমাৰ দোকানখন ভালদৰে চলি যায় আৰু কম্পিউটাৰ দোকান হয় জেৰক্স আছে আৰু কিবাকিবি বহুত হ'ব মানে কম্পিউটাৰ দোকানত যি পায় আৰু এইবিলাকে আৰু থাপনাখন বহুত ওখত আছে গতিকে মই মানে চকী লৈহে উঠিবলগীয়া হৈছে তাৰপিছত আমি এনেকৈ চাহ তাহ খালোঁ পেকেট লাঞ্চ আনিলে তেনেকৈ চবেই খালোঁ কেইজনমান আছিলোঁ আৰু ঘৰলৈ আহি এগালমান পপকৰ্ন বনাই ল'লোঁ তাকো খালোঁ তাৰপিছত ৰাতিলৈ আকৌ মানুহজনে আনিলে আইচক্ৰীম এগালমান তাকে খালোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই দেই বাই।